বুৱাৰী কি কৰি আছ? অথনিবা চিঞৰি আছো, মুখৰ মাত দেখা নাই? ইমানকে মাতি থাকিলে মুখেৰে মাত দেখা মাতিব লাগে বুলি নাজানে? কিনো কৰি থাকে আৰু ৰুমটোৰ ভিতৰতে সোমাই সোমাই মাতি থাকিলে নুশুনে নে নেমাতো বুলিয়ে নেমাতে জানে? ইমানকে মাতি থাকিলে মুখৰ মাত দেখা নাই মানে। মাতি আছো মানে অথনিৰ পৰা চিঞৰি আছো, কেলে শুনা নাই নেকি? কি কৰি থাকো ৰুমটোৰ ভিতৰতে সোমাই সোমাই? হেৰ তোৰ অকণমানি ৰুমটোৰ ভিতৰতে কিমাননো কাম হ'লে? আগতে আমি কি বুলি কয় ৰাতিপুৱাই 4টা বজাত উঠি গোটেই পথাৰৰ কাম বন কৰি মেলি সোনকালে আজৰি হওঁ। তহঁতৰ মানে আজিকালি এলাহ, কিবা এটা কৰিবলৈ পাম বুলি খালি ৰুমটোৰ ভিতৰতে সোমাই সোমাই থাকিবি। তোৰচোন বৰ কথা, তোৰ মুখখন দিনক দিনে বাঢ়ি গৈছে। মই কথাটো লক্ষ্য কৰি আছো। এই মুখখন চাচোন, শাহুৱেকৰ লগত মুখে মুখে তৰ্ক কৰিব আহিছে। মোৰ লগত লাগি নলবি কিন্তু, কথা বেয়া হৈ যাব। আমুকি মৌজাদাৰহে জীয়াৰী, এতিয়াও ঘৰলৈ গ'লে চবেই মোৰ লগত তলমু কৰিয়ে কথা পাতে। আৰু এই মুখখন চা। তোৰ কথাবোৰচোন একেবাৰে পানী নহকৰা কথা। তই দেখিছো তোৰ মণ্ডল বাপেৰক গাঁৱৰ মানুহে কিমান সন্মান কৰে। যোৱাবাৰ গ'লো তহঁতৰ গ'লে বাপেৰক দেখিলো, একেবাৰে ভালছে মাছ এটাও খুৱাব নোৱাৰিলে। মোৰ ঘৰলৈ যাব লাগিছিলে, দেখিলিহেঁতেন একেবাৰে দামী দামী শিলঘৰীয়া মাছ আনি খোৱালেহেঁতেন। মাছ কি একদম খাই পোৱাই নাই চাগে তহঁতি? মাছ নহয়, সেইটো মাংস বুলিহে কবি খাই পালে। তাই কথা শুনা, খাবলৈ পাইছে, তই বনাবই নাজানে চাগে তেতিয়াহ'লে তহঁতৰ। ইছৰাম, কথা চোৱা একেবাৰে তল পৰি নিদিয়ে। গধূলি সময় আকৌ পিছদিনা ৰাতিপুৱা সোনকালে গুচি আহিছে, কেনেকৈ ইমান পটককে যোগাৰ কৰি দিব পাৰে? হেঁপাহ থাকিলে তেনেকে যোগাৰ কৰি দিব পাৰে। এবাৰ ওলাব আপুনি, একেবাৰে নখোৱা সময়ত ওলাম। আমাৰ ঘৰত একেবাৰে দেখিব নহয় বিধে বিধে চাউল, একেবাৰে ৰঙা বাও চাউলটো কি বুলি কয়, এইটো আঠা থকা। আৰু এটা আছে আইন পক্ষী, এইটো আপুনি শুনিছে জানো? এইটো খাবলৈ কিমান টেষ্ট হয়। এইটো কি বুলি কয়, বজাৰত যে পায় আজিকালি, এইটো কি বাচমতি চাউল নে কি, সেইটোতকৈ আৰু এহাতমান দীঘল, দেখিলেহে গম পাব। আপোনালোকে খাই পোৱাই নাই চাগে, দেখাই নাই চাগে। তোৰ হেৰ ফুটনি, আমি দেখিলেহে দেখিম আৰু। আমুকি একেবাৰে আগৰ দিনত গোটেই একদম জাকত জিলিকা ছোৱালী আছো। সকলোৱে কয় আৰু বোলে মৌজাদাৰ জীয়েকজনী বোলে গোটেই গাঁওখনৰ ভিতৰতে জিলিকি থকা ছোৱালী আৰু। কি কলি তই? মোক হাতী বুলি ক'বলৈ আহিছ? তই একেবাৰে বৰ একদম জিলিকাজনী। তোৰ একেবাৰে সেই আন্ধাৰত তোক মৌকেইটাইও ধৰিব নোৱাৰিব। গোটেইজনী একেবাৰে কোলা ধপাতজনী আৰু। মই অকণমান কোলা হ'ব পাৰোঁ, কিন্তু মোৰ একেবাৰে মুখৰ গড়টোৰ লগত কোনে ফেৰ মিলাব পাৰিব? আপোনাৰ মুখৰ গড়টোত থাকি মোৰ মুখৰ গড়টো বহুত ধুনীয়া। তাই মুখৰ গড়টো চোৱা হেনো বোলে, কিনো পচন্দ কৰি আনিলে আৰু। মই হোৱা হেন কেতিয়াও পচন্দ নকৰোঁ দেই এজনী। তাতে আকৌ কৈছোঁ নহয়, মুখখন একেবাৰে লাওপাত কচুপাত। আগতে আমি কি বুলি কয় শাহুৱেকৰ লগত একেবাৰে মুখে মুখে বহি কথা পাতিবই নোৱাৰোঁ। একেবাৰে আমি সদায় উনি তলতে তলমু কৰিয়ে কথা কওঁ। আজিকালি ছোৱালীবোৰ চাচোন, একেবাৰে মুখবোৰ একেবাৰে লাওপাত কচুপাত, একো কথা ক'বই নোৱাৰি, একদম পটককৈ উত্তৰটো দিবই। কথা ক'বলৈ আহিছ? উপায় নাই আৰু, এইবিলাকৰ পৰা শান্তি নাই মুঠতে।